আজি আহিছোঁ কাৰ্বি আংলং জিলাত অৱস্থিত দেওপানী দুৰ্গা মন্দিৰলৈ। বহুদিনৰ পৰা মনত আশা আছিল ইয়ালৈ আহিম বুলি, আৰু আজি দুৰ্গা মাৰ কৃপাত সম্পূৰ্ণ হ'ল। মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে মনটো যে কিমান বেছি ভাল লাগে। মানুহে কয় হেনো এই ৰঙা কাপোৰবোৰ বান্ধি মনৰ ইচ্ছাবোৰ ক'লে বোলে মনৰ আশা পূৰণ হয়, আৰু ইচ্ছা পূৰণ হোৱাৰ পিছত ইয়ালৈ আহি ইয়াৰ যিকোনো এডাল বান্ধ খুলি দিব লাগে। আমিও এখন এখন কাপোৰ বান্ধি দিলোঁ। মন্দিৰৰ পৰা বাহিৰে বাহিৰে আমি গৰমপানী অভয়াৰণ্যলৈ গ'লোঁ, কাৰণ মন্দিৰৰ পৰা অভয়াৰণ্যৰ দূৰত্বটো বৰ বেছি দূৰৰ নাছিলে। গৰমপানী অভয়াৰণ্যৰ পানীবোৰ অনবৰতে গৰমে হৈ থাকে। ঠাণ্ডাৰ দিনেই হওক বা গৰমৰ দিনেই হওক ইয়াৰ পানীবোৰ গৰম হৈ থাকে। বৰ্তমান নৱেম্বৰ মাহ চলি আছে, কিন্তু ইয়াৰ পানীবোৰ এতিয়াও গৰমে হৈ আছে। গৰমতে উতলি থাকে ইয়াৰে পানীবোৰ, আৰু পানীবোৰ সেউজীয়া সেউজীয়া দেখিবলৈ যে কিমান ধুনীয়া লাগে। আপোনালোকে গৈছেনে নাই জনাবলৈ নাপাহৰিব।